Hey guys, welcome back to my Upper Assam YouTube channel. একেবাৰে অন্তৰেৰে আজি দুদিন তিনিদিনমান পাছত আহিছোঁ। দুই তিনিদিন মই অলপ অসুবিধাৰ কাৰণে ভিডিঅ' আপোনালোকক দিব পৰা নাছিলোঁ। তো আজি মই ঘৰতে আছোঁ। আজি ভিডিঅ'টো অলপ বেলেগ হ'ব, যিহেতু কলৈকো নাযায়, ক'ৰবাত জেগা দেখাবলৈ বা কিবা এটা কৰিবলৈ বুলি নহয়, জাষ্ট আজি ঘৰতেই মোৰ যোনটো পাৰ্চনেল এক্সপিৰিয়েঞ্চ তাৰ বিষয়ে অলপ আপোনালোকক জনাম বুলি আৰু তো বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। মোৰ এক্সপিৰিয়েঞ্চটো কি হয় গম পাব অলপ পাছতে। চ' এইটো বস্তু মই আপোনালোকক কৈ আছিলোঁ, যিহেতু মই ইয়াৰ বিষয়ে আপোনালোকক আজি ক'ম বা দেখাম, মানে ইয়াক ছাৰ্ভিচিং কেনেকৈ দিয়ে, কেনেকৈ মানে একচুৱেলি ইউজ কৰা হয়তো। এইটো চাওক, গোটেই লেতেৰা জাবৰ জোঁথৰ গোটেই লাগি আছে। তো এইটো খোলা মেলা কৰি আকৌ কেনেকৈ ফিটিং কৰে, মানে ছাৰ্ভিচিং ছাৰ্ভিচিং কেনেকৈ কৰে, এইটোৰ বিষয়ে মই আপোনালোকক দেখাম। বহি গ'লোঁ, যিহেতু এইটো হাতিয়াৰ হয় খুলিবলৈ। তো বহুতেই হয়তো নাজানিব পাৰে এইটো বস্তুটো কি হয়। তো এইটো বস্তু, ইয়াৰ নাম হৈছে চেনচ', কাঠ ফলা মেচিন হয়। চাই থাকক, মই খুলিম। কাংকিত স্ক্ৰুবিলাক হয়, স্ক্ৰুবিলাক খুলি লৈছোঁ, চাই থাকিব। কেনেকৈ কালা হৈ আছে। এইটো প্লাগ হয়, বাইকত যেনেকৈ থাকে এনেকৈ থাকে প্লাগ। এইটো কাৰ্পেটাৰ, এইটো মেইন বস্তুটো ব্লক, এইটো পিষ্টন, এইটো বস্তুটোক পিষ্টন বুলি কয়, পিষ্টন। এইটো চব কি নিচিনা দেখি পায় এতিয়া, খোলা মেলা খতম। পাট পাট কৰি দিলোঁ গাইছ চব। তো গাইছ এইটো চফা কৰিব লাগে, চিৰিজ পেপাৰ আছে, চিৰিজ পেপাৰ দি চফা কৰি মেলি ধুনীয়াকৈ আকৌ ফিটিং কৰিম। ফিটিং কৰা দি দেখাম আপোনালোকক, চাই থাকিব। তো এইটো বস্তুটো পিষ্টন হয়, এইটো ৰিং, পিষ্টন ৰিংটো চফা কৰিব লাগে যিহেতু। গোটেইবিলাক বস্তু চাফা কৰা হৈ গ'ল। এতিয়া ফিটিং কৰা দেখাম, ফিটিং কৰাটো চাই থাকিব গাইছ। এই চাওক কিমান সৰু সৰু বস্তু আছে চাওকচোন।
কমপ্লিট হৈ গ'ল। তো গাইছ গা পা ধুই ল'লোগৈ। দেখি পালেই হ'ব আপোনালোকে। এইটোৱে আছিলে, এইটোৱে দেখাবলৈ মই আজি ভিডিঅ'টো কৰিছোঁ, বিশেষ আৰু বেলেগ একো নাই। এতিয়া গা পা ধুই ল'লোঁ, অলপ কাম আছে বেলেগ জেগাত, আপোনালোকক লৈ নাযাওঁ, ইমানতে সমাপ্ত কৰোঁ। ভিডিঅ'টো চাই কেনেকৈ লাগিলে কমেণ্ট কৰি জনাব, আৰু লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিলে ভাল আৰু। তো বাই বাই, জয় আই অসম।